সকলোকে জন্মাষ্টমীৰ সকলোকে বহুত বহুত শুভেচ্ছা। আৰু জন্মাষ্টমী বুলি বৰ্তমান টিহুত আছোঁ, পেহীৰ ঘৰত কিবাকিবি আয়োজন আছে আৰু মামুই ৰান্ধি আছে এয়া পায়স, অলপ মানে হৈছে আৰু লাৰি আছে কাৰণ বহুত বেছি কাম আছে আমাৰ, সেইকাৰণে তো ভিডিঅ'টো চাব আৰু শেষত ক'ব আৰু আপোনালোকে জন্মাষ্টমী কেনেকৈ পালন কৰে কমেণ্টত জনাব। তো চাই থাকক ভিডিঅ'টো আৰু শেষত ক'ব। আৰু এয়া হ'ল গোপিনীসকলে শ্ৰীকৃষ্ণটো পেহীৰ ঘৰত নিব আহিছে আৰু তাৰ কাৰণে পেহী গোটেই গোপিনীবিলাকক আগবঢ়াই লৈ আহিছে। ঠাণ্ডা জুচ আৰু পায়স দি কেনে গোপিনীসকলক আমি খাব দিছোঁ। আমি ভাৰতীয় দৰ্শনত আমি সদায় কৃষ্ণক মানো, নহয় জানো? আমাৰ পৰম পুৰুষ, আমাৰ পৰমাত্মা, আমাৰ পৰম পিতা। গতিকে ভাৰতীয় দৰ্শনত যিহেতু আমি কৃষ্ণক মানো আৰু কৃষ্ণকে নিয়ন্তা বুলি কৈছে, এই সৃষ্টিকৰ্তা নিয়ন্তা। গতিকে আমি সকলোৱে প্ৰভু জগন্নাথৰ ওচৰত, প্ৰভু কৃষ্ণৰ ওচৰত আজি এই মহাপ্ৰভুৰ জন্মোৎসৱ উপলক্ষে মিলিত হৈছোঁ আৰু মাতা ৰাণীয়ে এই অঞ্চলৰ ৰাইজৰ সুখ